আজি মই ফ্ৰেণ্ডৰ ঘৰলৈ আহিলোঁ চেঁচা তাতে অকণমান চেঁচাৰ পৰা অকণমান আগত তেতেলীয়া হয় তেতেলীয়াত অৱস্থিত এই মন্দিৰটো গোuri মন্দিৰ বুলি কয় ইয়াতে জানুৱাৰী 1 তাৰিখৰ পৰা আপোনালোকে পিকনিক খাব আহিব পাৰে ধুনীয়া প্লেচ হয় সন্মুখৰ পিনে আছে পিকনিক খোৱা ঠাই দোকান আছে ওচৰত ৰাস্তাৰ কমিউনিকেশ্যন ধুনীয়া এখন গেট হয় বহুত ধুনীয়াকৈ এতিয়া ভিতৰ পিনে গৈ আছোঁ ধুনীয়াকৈ বনাই আছে মন্দিৰটো কমচে কম আপোনাৰ 95% হৈয়ে গৈছে আৰু মন্দিৰটো এইখিনি সন্মুখ হয় বেক সাইডৰ ৰাস্তা এটা আছে মানে এই গোহাঁইজনৰ ওচৰত মানে সেন্দুৰ আৰু গাখীৰটো ব্যৱহাৰ কৰিব মানা কৰিছে এখন বহুত ডাঙৰ একডাল আহত গছ হয় ইয়াতে এনেকৈ ত্ৰিশূলেৰে ধুনীয়াকৈ বেৰি দিয়া আছে ইয়াতে মুখতে এইটো মন্দিৰটো আছে সৰুকৈ এইটো বহুত ডাঙৰ আহত গছ হয় শিৱ পূজা হৈ গ'লতো তাৰে অকণমান মানে এইবিলাক ভাঙা পাতা কিবা কিবি কৰি আছে আৰু এই দুজনী মোৰ ফ্ৰেণ্ড হয় আমি দুদিনমান ভাত খালোঁ ভাত খাই দিয়াৰ কাৰণে আমি ভিতৰলৈ যোৱা নাই আৰু মই এই আমাৰ চিল্লাৰ পাৰ্টি শিৱৰাত্ৰি হৈ গ'ল যে এইবিলাক এনেকৈ বনাইছিলে আৰু এতিয়া ভাঙি দিলে গোটেইখিনি এইটো মেইন মন্দিৰটো গোuri মন্দিৰ ধুনীয়াকৈ বনাই আছে 95% হৈ গৈছে আৰু মানে এইখিনি হ'ব আৰু ভিতৰৰ কামখিনি হৈয়ে গৈছে তাৰে ওচৰতে এইটো ৰাইট সাইডে পুখুৰী এটা আছে ইয়াতে আপোনাৰ কাছ আছে মাছ আছে ইয়াতে খোৱা খাদ্য দিলে এটা দেখা পাব পাৰি এনে ভিতৰত থাকে ওলাই নাহে আমাৰ গৈ পোৱালৈকে আন্ধাৰ হোৱা অৱস্থা হৈছেতো সেইকাৰণে আমি ইমানখিনি হেৰি নকৰিলোঁ আপোনালোকে আহিব চাব বহুত ধুনীয়া হয় চেঁচাৰ পৰা অকণমান আগত 1 বা 1.5 কিলোমিটাৰ হ'ব আৰু তেতেলীয়া হয় ইয়াতে আছে গোuri মন্দিৰ